হেল্ল' ফ্ৰেণ্ডছ, আজি এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ আগত উপস্থিত হৈছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাব আৰু ইয়াৰ পৰা যথেষ্ট উপকৃত হ'ব। তেতিয়াহ'লে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। শতাংশ কেনেদৰে উলিয়াব লাগে সেই বিষয়ে আমি এতিয়া আলোচনা কৰিম। এটা উদাহৰণ দিলে কথাটো অধিক স্পষ্ট হ'ব। ধৰা হ'ল ল'ৰাজনে নম্বৰ পাইছে, পৰীক্ষাত নম্বৰ পাইছে 200 নম্বৰ পাইছে, আৰু যদি পৰীক্ষাৰ মুঠ নম্বৰ যদি 600 হয়, তেতিয়া ল'ৰাজনে কিমান শতাংশ নম্বৰ পাইছে সেইটো উলিয়াবলৈ হ'লে আমি এনেদৰে কৰিব লাগিব। 200 600 হৰণ কৰি এফালে 100%, মানে 100%। এই যে শতাংশ চিনডাল, ইয়াৰ অৰ্থ হৈছে 100/1। এতিয়া আমি এইটো হৰণ পূৰণ কৰিলে, ধৰ 100 600 হৰণ কৰিলোঁ, 6 বাৰ গ'ল, আৰু এফালে 6 200 যদি আমি হৰণ কৰোঁ, 6 × 3 = 18, 20, 6 × 3 = 18, দশমিক দিলে এটা শূন্য বহিব, আকৌ 3 বাৰ যাব, 6 × 3 = 18, এনেকৈ পৌনঃপুনিক হিচাপত ওলাই গৈ থাকিব। এতিয়া ল'ৰাজনে নম্বৰ পাব 33.3%। ঠিক আছে। আৰু যদি এনেকুৱা ধৰণৰ একে সম্পৰ্ক থকা আৰু বেলেগ বেলেগ ধৰণৰ কৰিব পাৰি, মানে যদি মুঠ নম্বৰ দিয়া থাকে, প্ৰাপ্ত নম্বৰ দিয়া থাকে, বা মুঠ নম্বৰ দিয়া থাকে, প্ৰাপ্ত নম্বৰ দিয়া থাকে, মানে কিমান নম্বৰ পাইছে সেইটো যদি দিয়া থাকে, তেতিয়া শতাংশটো আমি এইটো নিয়মত উলিয়াব লাগিব। এনেধৰণে উলিয়াব লাগিব যে প্ৰাপ্ত নম্বৰক মুঠ নম্বৰে হৰণ কৰি ইফালে 100% পূৰণ কৰিলে ওলাই যাব। কিন্তু যদি মুঠ নম্বৰটো দিয়া থাকে আৰু শতাংশটো দিয়া থাকে, তেতিয়া আমি ল'ৰাজনে কিমান নম্বৰ পাইছে সেইটো কিদৰে উলিয়াম। ধৰি ল'লোঁ মুঠ নম্বৰ 600, আৰু শতাংশ কিমান শতাংশ ল'ৰাজনে পাইছে, 50%। 50% ল'ৰাজনে নম্বৰ পাইছে, তেতিয়াহ'লে ল'ৰাজনে কিমান নম্বৰ পাব, তেতিয়াহ'লে নম্বৰ পাব, সেইটো আমি কি হ'ব লাগিব, 600 পূৰণ 50 এইফালে 100। এই 100টো যে দিলোঁ তললৈ, ইয়াৰ অৰ্থটো হৈছে এই পাৰ্চেণ্টেজ চিনডাল, ইয়াৰ মিনিংটো হৈছে 100/1। 100/1, তাৰমানে যদি 50% থাকে, 50 পূৰণ 100/1, তাৰমানে 100/50। এতিয়া আমি অংকটো কৰিম। 100 600 হৰণ কৰিলোঁ, 6 বাৰ গ'ল, আৰু 6 × 5 = 30, 300 নম্বৰ ল'ৰাজনে পাইছে। সেইটো কথা। আকৌ যদি আমাক প্ৰাপ্ত নম্বৰ, ল'ৰাজনে কিমান নম্বৰ পাইছে সেইটো যদি দি দিছে, প্ৰাপ্ত নম্বৰ 300, আৰু শতাংশটো দিয়া আছে, শতাংশৰ একেই 50%, তেতিয়াহ'লে মুঠ নম্বৰ কিমান হ'ব। এইধৰণে মুঠ নম্বৰ উলিয়াবলৈ হ'লে কি কৰিব লাগিব, 300 পূৰণ 50/100। এইটো মানে মই কৰাৰ সুবিধাৰ বাবে এনেকৈ দিছোঁ, আচল কথাটো এনেকৈ নহয়। আচল কথাটো এনেধৰণে হয় যে 300 হৰণ 50%, এনেকৈ হয়। 300 হৰণ 50%, তাৰমানে 300 হৰণ 50% মানে 100/50। এতিয়া এই হৰণ চিনটো
পূৰণ হৈ যাব যেতিয়া পিছৰ ফালে থকা এই হৰটো লব হৈ যাব, লবটো হৈ যাব মানে লুটি খাই যাব, এই ফালে থকা ভগ্নাংশটো লুটি খাই যাব, এইটো হ'ব, এইটো হ'ব। মই শ্বৰ্ট ফৰ্মত দেখিছোঁ, গতিকে আচল কথাখিনি এইখিনি। এতিয়া আমি এইটো কি কৰিম, হৰণ কৰিম। 0 0 গ'ল 5 6 গুণ 30 অৰ্থাৎ 600 নম্বৰ। মুঠ নম্বৰ 600, প্ৰাপ্ত নম্বৰ 300, শতাংশ 50%। ঠিক আছে, গতিকে শতাংশৰ অংকবিলাক বিশেষকৈ এই তিনিটা বেছৰ ওপৰতে নিৰ্ভৰ কৰে, এই তিনিটা সম্পৰ্কৰ ওপৰতে নিৰ্ভৰ কৰে। যদিও পৰীক্ষাত নম্বৰ পোৱা নহ'লেও জনসংখ্যা বৃদ্ধি বা বস্তু বেচা কিনাৰ লাভ ইত্যাদি উলিয়াবলৈ এনেদৰে কৰিব লাগে। মূল ফৰ্মুলাটো এইটোৱেই। গতিকে এইকেইটা ভালদৰে চাই ল'লে সেইকেইটা অংক কৰিবলৈ ইমান এটা অসুবিধা নহ'ব।